তো নমস্কাৰ বন্ধুসকল, জয় সম্পূৰ্ণবাৰ স্বাগতম হৈছে অন্য এটা ভিডিঅ'। আৰু এতিয়া বৰ্তমান মানে কথা এনেকুৱা এটা হৈছে, কাইলৈ আছাম পুলিচৰ সকলো ডিষ্ট্ৰিক্টতে মানে এক্সামিনেশ্যন জানে কাইলৈ 20/2/2022। আৰু বহুতে আশা কৰি আছিলে, বহুতৰ আশা অন্ত পৰিলে। 2018 চনৰ পৰা ইমান এপ্লাই মাৰি মানে হৈছিলে, 19 চনতে এপ্লাই হৈছিলে, বাৰ পষ্টপন হৈছিলে। তাৰপিছত PhD কমপ্লিট কৰিলে, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অসম পুলিচৰ দ্বাৰা আপোনাৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট কমপ্লিট কৰা হ'ল। তাৰপিছত গৈ লৈ এতিয়া 2022 চনৰ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে আপোনাৰ এক্সামিনেশ্যনৰ এডমিট কাৰ্ড আহি গ'ল। কাইলৈ মানে সকলোৱে পৰীক্ষা, আৰু কাইলৈ পৰীক্ষা মোৰো আছে। আৰু সেইকাৰণে আজি মই ভিডিঅ'টো বনোৱাৰ অৰ্থ এইটোৱে যে যিসকল কেণ্ডিডেটৰ পৰীক্ষা আছে তেওঁলোকৰ প্ৰতি মোৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিলে। কাইলৈ ভালকৈ পৰীক্ষা দিব, অল দ্য বেষ্ট। আৰু সদায় যে আগবাঢ়ি যাওক, আৰু ইমান ভয় নাখাব, একো নাই, যি হয় দেখা যাব। আৰু কপালত যাৰ যিটো আছে সেইটোৱে হ'ব। আৰু মানে ইমান হাইপাৰ হৈও লাভ নাইকিয়া। তো আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, ভিডিঅ'টো বনোৱাৰ অৰ্থ এইটোৱে যে কাইলৈ যেতিয়া পৰীক্ষা আছে, কাইলৈ পৰীক্ষালৈ মই কি লৈ যাম, আপোনালোকে কি লৈ যাব লাগিব। চাওক, সকলোৱেতো প্ৰায়ভাগে দিয়ে, 100ৰ পিছত নাই, 100ৰ ভিতৰততো 50% কেণ্ডিডেট আগতে এক্সাম দিছে, কিন্তু 50%টো নিউ ফ্ৰেছ কেণ্ডিডেট হয়। তো সেইসকলৰ কাৰণে কৈছোঁ, বা আমাৰ যিসকল বন্ধু বান্ধৱ আছে বা লগৰীয়া আছে, আছাম পুলিচৰ এক্সাম আছে, তেওঁলোকৰ কাৰণে যিসকলে চাই আছে ভিডিঅ'টো, আপোনালোকৰ কাৰণে এইটো বনাইছোঁ ভিডিঅ'টো। কাৰণ কি লৈ যাব লাগিব কাইলৈ, বিশেষকৈ ইয়াতে লিখি দিছিলে যে এটাই কথা, এখন এডমিট কাৰ্ড হয় মোৰ ভাগৰ। ইয়াতে লিখিছে যে আপোনাৰ ইয়াতে কেণ্ডিডেট আৰ দ্য ৰিপৰ্ট এট দ্য এণ্ট্ৰেঞ্চ। ইয়াতে দিছে যে এক্সামিনেশ্যন ভেন্যু মানে মেক্সিমাম 1 ঘণ্টা মানে এইটো দেখাইছে। ইয়াতে 20 মিনিটৰ আগত মানে আপুনি পাবগৈ লাগিব, 15 মিনিটৰ আগত মানে আপোনাৰ এক্সামিনেশ্যন হলৰ মানে দৰ্জাখন খোল খাব। তাৰপিছত আপুনি ইয়াৰ তাৰপিছত বাকী শুনক, আপুনি কি লৈ যাব লাগিব। এতিয়া বিশেষকৈ কথা এইটো যে কি নিব লাগিব। আগতেতো আমি কি নিওঁ, আগতে আমি এডমিট কাৰ্ডখন নিওঁ, স্লেট বৰ্ডখন নিওঁ, পেন লৈ যাওঁ, আৰু ফটো 1-2 কপি লৈ যাওঁ, হৈ যায়। কিন্তু এতিয়া বৰ্তমান কি নিব, ইয়াতে লিখিছে পান কাৰ্ড, আধাৰ কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ বা পাছপৰ্ট বা আপোনাৰ ভোটাৰ ID কাৰ্ড, কিবা এটা প্ৰুফ লাগিব, আইডেণ্টিটি প্ৰুফ, যিটো আপোনাৰ অৰিজিনেল হয়। অৰিজিনেল আপুনি লৈ যাব, লগতে এটা জেৰক্সো লৈ যাব। মইতো মানে আপোনাক কৈছোঁ যে জেৰক্স এটাও লৈ যাব, কাৰণ জেৰক্সটো প্ৰয়োজন হৈ যাব পাৰে। আৰু ছেকেণ্ড, আপুনি পেন নিব, ব্লেক বা ব্লু পেন নিব লাগিব, দুটা কালাৰ ভিতৰত এটা আপুনি এটাই কৰিব পাৰে। কিন্তু এটা কথা মানে বহুত গুৰুত্বপূৰ্ণ কথা, যে কিছুমানে ব্লু পেনে 20টামান কুৱেশ্যন কৰাৰ পিছত ব্লেক পেনে কৰি দিয়ে, সেইটো কিন্তু মৰিত গ'লেও ভুলতো নকৰিব। কাৰণ একেটা পেনেই কৰিব, যিটো কৰিব এনচাৰ শ্বীটখন যেতিয়া ফিল আপ কৰিব, আপুনি একদম শুদ্ধকৈ ফিল আপ কৰিব, ৰোল নাম্বাৰ শুদ্ধকৈ মানে তাত দিব, আৰু মেইল চেল দিব থাকিলেও ধুনীয়াকৈ দিব, মোবাইল নাম্বাৰ চব শুদ্ধকৈ দিব, যদি দিব লাগে, বুজিছে নহয়। কাৰণ আছাম পুলিচৰ যেতিয়া পৰীক্ষাটো হ'ব, পৰীক্ষাটো ইমান দিনৰ পৰা আপুনি কষ্ট কৰি আহিছে, পঢ়ি আহিছে, আপুনি এই সৰু ভুলৰ কাৰণে আপোনাৰ মানে পৰীক্ষাটো মানে পেপাৰখন বেয়া কৰি নেপেলাব, আপোনাক মানে কপালখন বেয়া নকৰিব। তো আৰু ইয়াতে বিচাৰিছে যে ইয়াতে কি OMR আপোনাৰ ইয়াত দিছে কুৱেশ্যন প্ৰতি, ইয়াতে কৈছে যে আপুনি এডমিট কাৰ্ড যিখন আপোনাৰ অৰিজিনেল লৈ যাব লাগিব। মানে অৰিজিনেল মানে কি, যিখন ডাউনলোড কৰিছে সেইখন এডমিট কাৰ্ডখন নিব লগত, আৰু লগতে এডমিট কাৰ্ডখনৰ লগতে আপুনি যিখন ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন নিশ্চয় লৈ যাব, প্ৰয়োজন হ'ব পাৰে। এডমিট কাৰ্ডৰ জেৰক্স কপি লাগিলে দুটাই লৈ যাব, ৰেজিষ্ট্ৰেশ্যনৰ জেৰক্স কপি লাগিলে দুটাই লৈ যাব, 2 টকা বা 3 টকা খৰচ হ'ব। প্লাছ লগতে পাছপৰ্ট চাইজ ফটো এখন নিব লগত। এতিয়া বিশেষকৈ এটাই কথা হৈছে, ইয়াতে লিখি দিলে যে পোষ্ট কাৰ্ড চাইজ ফটো। এতিয়া প্ৰায়ভাগ কেণ্ডিডেটে এইটোৱে মানে ধাৰণা আহিব, পোষ্ট কাৰ্ড চাইজ ফটো কি। একচুৱেলি পোষ্ট কাৰ্ড চাইজ ফটো আপোনালোকক মই ডিছক্ৰিপশ্যন দেখিছে ছাইডত দি দিছোঁ। এনেকৈ আপুনি নেটত মাৰি দিব, ক্ৰম ব্ৰাউজাৰত গৈ লৈ তাতে পাই যাব, চাইজটো দেখাই দিব। সেই চাইজত আপোনাৰ ফটো একপি গৈ লৈ আপোনাৰ যিখন ওচৰত বা মোবাইল বা দোকান আছে বা কম্পিউটাৰ দোকান আছে, কম্পিউটাৰ দোকানত আপুনি প্ৰিণ্ট কৰি উলিয়াই ল'ব। মানে প্ৰিণ্ট মানে কি, ফটো কপি উলিয়াই ল'ব। তো ইয়াতে কেণ্ডিডেটসকলে এটাই কথা ক'ম, আৰু শুনক, আৰু বিশেষকৈ মাস্কখন পূৰা কম্পালচৰি লিখি দিছে, মাস্ক লাগিব। মাস্কখন আপুনি নিজে লৈ যাব লাগিব, নিজৰ মাস্কখন আপুনি নিজে লৈ যাব। ওৱান টাইম মাস্ক নিবও পাৰে বা বেলেগ মাস্ক নিব পাৰে, লৈ যাব মাস্কখন। আৰু প্লাছ পেনটো নিয়া হৈ গ'ল। আপুনি খালি স্লেট বৰ্ডখন নাপাহৰিব, এডমিট কাৰ্ডখন নাপাহৰিব, ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন নাপাহৰিব, মানে আপোনাৰ পুলিচৰ ৰেজিষ্ট্ৰেশ্যন কৰা কাগজখন, এডমিট কাৰ্ডখন নাপাহৰিব, দুটাতে জেৰক্স কপি লৈ ল'ব, পাছপৰ্ট চাইজ ফটো এখন ল'ব, আৰু পোষ্ট কাৰ্ড চাইজ ফটো যিটো মই চাইজটো দেখাইছোঁ, ক্ৰমত গ'লে চাই লৈ আপুনি পোষ্ট কাৰ্ড চাইজ ফটো এখন লৈ যাব। আৰু প্লাছ লগতে মই এটা কথা কওঁ, আপোনালোকক পাৰিলে আপোনালোকে যদি নহয়, এতিয়া চাগে ক'ভিড টাইম হয় ন, ক'ভিড টাইমত আপোনালোকেতো ছেকেণ্ড ড'জ লৈছিলে ক'ভিডৰ। তো ক'ভিডৰ ছেকেণ্ড ড'জৰ যিখন আপোনালোকৰ মানে কাগজ, মানে ছেকেণ্ড ড'জ লোৱা ছাক্সেছফুলি হোৱা মানে ছেকেণ্ড ড'জটো আপুনি কমপ্লিট কৰা কাগজখন জেৰক্স কৰি লৈ যাব। আৰু লগতে আপুনি কি নিব, লগতে ইয়াতে আপুনি পান কাৰ্ড, আধাৰ কাৰ্ডটো নিবই লাগিব, ফটো নিবই লাগিব, আৰু আপোনাৰ এক্সামিনেশ্যন বিফ'ৰ দ্য কমপ্লিশ্যন অফ দ্য শ্বিডিউল টাইম এক্সামিনেশ্যন, আৰু ব্লেক ব্লু পেনটো ক'লোৱেই মই। তো ইমানে। কিন্তু কিছুমান ল'ৰা ছোৱালীয়ে কি কয়, কিছুমানে আপোনাৰ বহুত মানে কেণ্ডিডেটে কি কৰে, হেৰি লৈ গুচি যায়, গোটেই ফাইলটো লৈ যায়,
লগত কোনো নাযায়, ফাইলটো থ'বলৈ দিগদাৰ হয়। বহুত এক্সামিনেশ্যন তেনেকুৱা দেখিবলৈ পোৱা যায়, য'তে ত'তে ফাইলটো পেলাই থয়, কাৰণ সেই ফাইলটো বহুত ইম্পৰ্টেণ্ট হয় আপোনাৰ কাৰণে। যদি কোনোবা লগত মানুহ যায় তেতিয়া আপুনি ফাইলটো গোটেইটো অল ফাইলটো লৈ যাব। যদি আপোনাৰ মানুহ নাযায় তেতিয়াহ'লে আপুনি বিশেষকৈ এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, আপোনাৰ আধাৰ কাৰ্ড বা পান কাৰ্ড বা ভোটাৰ কাৰ্ড, সেই ID প্ৰুফকেইটা পাৰিলে এটা জেৰক্স কপি লৈ যাব, আৰু প্লাছ লগতে ফটো আৰু আপোনাৰ পোষ্ট কাৰ্ড চাইজ ফটো, আৰু লগতে ব্লেক বা ব্লু পেন, আৰু আপোনাৰ লগতে এখন স্লেট বৰ্ড য'ত আপুনি ধুনীয়াকৈ লিখিব পাৰিব। তো তাতে আপুনি চিন্তা কৰিব নালাগে। তো এক্সট্ৰা অংক চংক কৰিবলৈ চাগে কাগজ দিব, কাৰণ বহুত এক্সামিনেশ্যনত দিয়ে এক্সট্ৰাকৈ মানে হোৱাইট পেপাৰ দিয়ে অংক চংক কৰিবৰ কাৰণে। তো সিমানে আছিলে ভিডিঅ'টো আজিলৈ। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। আৰু আপোনাৰ লগতে আপোনাৰ যদি ভিডিঅ'টো তাৰ এটা কথা বা দুটা কথাও জানিব পাৰিছে, আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰক, যে কাইলৈ এক্সামিনেশ্যন আছে, কাৰোবাক আপোনাৰ লগৰো হ'ব পাৰে, লগৰখিনিও থাকিব পাৰে, তেওঁলোকে যে মানে ভিডিঅ'টোৰ পৰা জানে কি নিব লাগে, বিশেষকৈ পোষ্ট কাৰ্ড চাইজ ফটো কি, সেই বিশেষকৈ সেইটো কথা। আৰু আপুনি দেখিছে ইয়াতে আৰু দি দিছে বল পেন দিছে, পেঞ্চিল নিবলৈ দিছে, আৰু ইয়াৰ মানে আপোনাৰ পেঞ্চিল জোঙলা সেইটো লৈ যাব, ফেচ মাস্ক লৈ যাব, আপুনি এই বস্তুকেইটা লৈ যাব আপোনাৰ সিমানেই। আৰু কৈছোঁ ফটোগ্ৰাফ ভেলিড এডমিট কাৰ্ড মানে যিখন আপোনাৰ ভেলিড এডমিট কাৰ্ড সেইখন নিব কৈছে। তো আজিলৈ ভিডিঅ' ইমান আছিলে। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি ল'ব, লগতে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনাৰ লগতে আপোনাৰ বন্ধু বান্ধৱৰ যে সহায় হয়। তো জয় অসম, জয় হিন্দ, বন্দে মাতৰম, আৰু অল দ্য বেষ্ট সকলোলৈকে। ধন্যবাদ, আজিলৈ বাই।